সমতাৰ ছন্দেৰে জীৱনৰ গান খুব মৰম লগা শিৰোনামৰ এটা অনুষ্ঠানলৈ গৈছিলোঁ। ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ পুণ্যতিথিত সাফাই কৰ্মী বস্তিৰ কণ শিশুসকলে যি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিলে তাত নিজেও এগৰাকী অতিথি হিচাপে উপস্থিত হ'বলৈ পাই খুবেই ভাল লাগিল। সেই উজ্জ্বল মুখকেইখন দেখি প্ৰত্যেকজন মানুহৰে অন্তৰ গলিব। তেওঁলোকে যে ইমান ধুনীয়াকৈ প্ৰতিটো অনুষ্ঠান প্ৰদৰ্শন কৰিছিল আৰু যিসকল উদ্যোক্তাই দিনে নিশাই কষ্ট কৰি ইমান বছৰৰ পৰা একেৰাহে লাগি থাকি তেওঁলোকক ইমান পাৰ্গত কৰি তুলিলে, তেওঁলোক প্ৰত্যেককে মই ধন্যবাদ জনাইছো। সেই অনুষ্ঠানটোত আচলতে মোৰ বিশেষ ক'ব লগা একোৱেই নাছিল, কাৰণ সেই প্ৰত্যেকজন শিশুৱে নিজৰ প্ৰতিভাৰে তাত উপস্থিত থকা প্ৰত্যেকজন দৰ্শকৰে হৃদয় জিনিলে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন মানুহে যাতে সন্মানে সমান অধিকাৰ লৈ মানুহৰ মাজত মানুহ হিচাপে জীয়াই থাকিব পাৰে, তেনেকুৱা এখন সমাজৰে কামনা কৰোঁ।